জীৱনতো আৰু এইটো বস্তু নুঠো বৈদ্যা ভয়া ভয় লাগছে আহিলে এনেকৈ তলত নামি আছে বাকী ওপৰৰ পৰা নজাৰাটো চাওক ইয়াৰ ভাই এটা ব্ৰইলাৰ মুৰ্গী পাইছে কেনা ভাই মজা কেনা লাগছে টিকট টিকট কি হে বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তো গাইছ আকৌ নতুন ধামাকেদাৰ ভিডিঅ'ৰ সৈতে মই অনিমেষ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সন্তান নামৰ মোৰ এই ইউটিউব চেনেললৈ তো ভিডিঅ' টাইটেলৰ থাম্বনেইল আপোনালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব তো মানে আজি পাঠশালাৰ ৰাস চাবলৈ যাম মানে ৰাসটো চলি আছে আপোনালোকে জানে তো যাম আজি ৰাস চাবলৈ তো এতিয়া মানে দেৰি নকৰোঁ পটাপট যাওঁ ৰাসলৈ তো ডাইৰেক্ট আপোনালোকক ৰাসত লগ পাইছোঁ তো চাই থাকক ভিডিঅ'টো গ'লৈ তো এতিয়া বাজিল মানে 5:30 এতিয়া মানে মানুহ চানুহ বেছি হোৱা নাই কাৰণ গধূলি হৈ আছে না তো লাহে লাহে মানুহ আহিব 8মান 7:30 বজাত তো আৰু আমি আৰু যিহেতু হোষ্টেলত থাকোঁ অলপ সোনকালকৈ আহিছোঁ বাকী এইফালে একদম ৰাসৰ পৰিৱেশটো চাওক পাঠশালাৰ দেখাই আছোঁ গোটেই ভিতৰৰ ফালে যাই কিনে চাই থাকক ভিডিঅ'টো ভাই চাহাব ডেকাৰেশ্যন হ'লো মই বয়া ডেকাৰেশ্যন কৰিছে ইয়াৰ কিবা এটা ভাল লাগছে আৰু ইফালে আছে মণ্ডপটো অলপ পিছত মণ্ডপটো দেখাই আছোঁ আপোনালোকক চাই থাকক পুৰা তো এতিয়া মানে ৰাসৰ ভিতৰত সোমাই আহিলোঁ তো অলপ মানে বাজাৰ চাজাৰত যাওঁ বলক মীনা বাজাৰত চাওঁ যাই কিনে দেৱপতি মামু আহিছে তাহাক অলপ লগ ধৰোঁ যাই কিনে দেখাইছোঁ গোটেইখিনি চাই থাকক আহি পেলাই কি পাঠশালা চলিতো হৈ কিনে ইমান দেৰিকৈ আহা মই বহুৱাৰীৰ পৰা হৈ কিনে সোনকালে গৈছোঁ দেৰিলৈ থাকিম না আমি বাকী আজি কেনে এনজয় হ'ব না পুৰা পুৰা ফালা ফালি আৰু চেৰকিত উঠিম চেৰকিটো এৰেবা দেখা নাপায় চেৰকিত উঠি আছোঁ আৰু ৰাস চাব আহিলে আপোনালোকে বহুতো আচৰিত ধৰণৰ বস্তু দেখা পায় তেনেকৈ পাঠশালা ৰাসত এটা আচৰিত বস্তু দেখিলেও মানে কলিকতাৰ পৰা অহা হাতবিহীন মহিলাৰ 2 ভৰিৰ কিবা কলা প্ৰদৰ্শন আৰু টিকটৰ দাম 30 টকাটো যদি চাব বিচাৰে আহি যাওক তো এতিয়া মানে অলপ ভিতৰত বাজাৰৰ ফালে সোমাইছোঁ তো বজাৰখন ডাঙৰে বজাৰ বাকী আপোনালোকে যদি ফেমিলি লৈ আহে তেতিয়া ইয়ালৈ আহক আহি কিনে বজাৰ চজাৰ কৰক বাকী আমিতো ছিংগেলে আৰু আমি আৰু ইয়াত কি কিনিম মানে এনেই ঘূৰিয়ে আছোঁ আৰু কিনিব লগাটো একো বস্তু নাই তো বাকী ভিডিঅ'টো ইয়ালৈ চাইছে যিহেতু একদম সম্পূৰ্ণ ভিডিঅ'টো চাওকচোন কালে দেখি মানে 200 টকা 150 টকাৰ কাপোৰ হা গাৰ্লফ্ৰেণ্ডৰ কাৰণে ল'বি নেকি মই সৰচলি ये बड़ी अच्छी बात कही आप এইফালে 100 টকা এইফালে 250 টকা 300 টকা মানে ৰাস হওক পূজা হওক 100 টকা 250 টকা 150 টকা এইগিলাখান থাকোৱে মাত্ৰ 100 টকা মাত্ৰ 200 টকা ৰাফি মেইন কি বলা তুমি ভাই এটা ব্ৰইলাৰ মুৰ্গী পাইছে কেনা ভাই মজা কেনা লাগছে টিকট টিকট কি টাকা টিকট ইয়াৰ পাৰ্টি কৰবি না তো পাৰ্টি হ'ব নিশ্চয় খাবি না এটা কো 20 টাকা আজি মুৰ্গী পাইছে তো গাইছ আৰু ইফালে আহিল জ্ঞানদীপ কি খবৰ একদম মজা ৰাখলা না আৰু ইফালে পৰা জ্ঞানদীপে ভিডিঅ' বনাই আছে ৰাখলা না দাদা পুৰা চালু পুৰা আজি আৰু কি তোমাৰ কি মন লাগিল ইয়াতো ভাল লগ পাই ভাল লাগিল ঘূৰি থকা আছে আৰু এইফালে এটা চাৰ্লি চেপলিনৰ লাইভ ষ্টেজটো মানে সকলোৱে এনেকৈ ফটো উঠি আছে তো ভাবিলোঁ যে ময়ো এখন ফটো উঠোঁ তো ফটোখন উঠিলোঁ বাকী কণাত আছে ফটোখন চাওকচোন আৰু কওক কেনেকুৱা হৈছে তো এতিয়া মানে বাজাৰ 7টা আৰু এইফালে পুৰা মানুহৰ পৰা ভিৰ বাঢ়ি গৈছে মানে কৈছিলোঁ না তেতিয়া মানুহ নাছিল কিন্তু মানে যেতিয়া ৰাতি হৈ আছে পুৰা মানুহ আহি আছে তো ভাল লাগিছে আৰু এই ৰাস ভাল লাগিছে আৰু তো দেখাই আছোঁ আৰু গোটেইখিনি দেখাই আছোঁ চাই থাকক শেষলৈ চাই থাকক ভিডিঅ'টো তো গাইজ অলপ মানে এতিয়া অলপ ওপৰত যাওঁ এই মণ্ডপটোৰ ভিতৰত যাওঁ অলপ ওপৰত যাওঁ বেয়া সঁচা কিন্তু বম ডেকৰেশ্যন কৰিছে দেই ইয়াৰ কিবা এটা ভাল লাগছে পিছে মই ডেকৰেশ্যনৰ আইডিয়াটো মই দিছোঁ আহা আৰু এইফালে ৰাধাকৃষ্ণৰ মেইন মূৰ্তিটো মানে বাকীতো বহুত মূৰ্তি আছে কিন্তু এইটো মূৰ্তিটো মেইন মানে গোটেই ৰাসৰ পূজাখিনি ইয়াতে কৰি আছে তো গাইজ এতিয়া মানে সেৱা চেৱা কৰি আহিলোঁ এতিয়া মানে যাই আছোঁ তললৈ তো এতিয়া মানে বলক অলপ মানে মীনা বাজাৰ পৰা ফুৰি আহোঁ মানে ময়ো যাওঁ লগতে আপোনালোককো লৈ যাওঁ তো বলক আৰু বলক
আৰু ইফালে দেখি চাওক এখন পুৰা ধুনীয়া আছে গেট বনাইছে মানে শিৱৰ মূৰ্তি আকাৰেদি মানে এখন গেট বনাইছে বাকী গেটখনৰ ইফালে দেখি তো মানে দোকান চকান আছে আৰু সেইফালে দেখি আছে মীনা বাজাৰ তো বলক আৰু যাই আছো তো গাইছ এতিয়া মানে মীনা বাজাৰৰ ফালে আহিলো ইফালে বৰ চেৰকি চলি আছে তো আজি ভাবিছো মানে চেৰকিৰ উঠিম তো দেখাই আছো চাই থাকক মানে আজি লাইভৰ ফাৰ্ষ্ট আজি চেৰকি দেখাই আছো অলপ ভয়ো লাগে মানে কিন্তু আজি একদম ডিয়াৰিং কাম কৰিম তাতে উঠিম না চেৰকিত অলপ ভয়ো লাগে মানে আজিকালি উঠি মানে কিন্তু আজি মানে ডিয়াৰিং কামটো কৰিম আজি উঠিমেই এইফালে আহিল আমাৰ ৰাজীৱ তোমাক কেনে ৰাজীৱ আজি বয়া আজি উঠবি না দে উঠবি না পুৰা জোচ দেখাব লাগিব আজি পৰা হিলে দি আছো তো এনেকৈ চেৰকিত উঠাৰ আগে আগে বেয়া জোচ আছিল একদম গাত পূৰা কৈ আছিলোঁ যে হিলে দিম আজি কিন্তু শেষত মানে মই মানুহজন নিজে হিলি গ'লোঁ মানে মিছা কথা নকওঁ সঁচা কথা কৈছোঁ বম ভয় লাগিছিল মানে আজিলৈ উঠিবা নাই না বম ভয় লাগিছিল তো বাকী কি হৈ চাওকচোন মোৰ অৱস্থাটো চাওক তো গাইছ এতিয়া মানে এনেকৈ উঠাৰ কাৰণে ৰখি আছোঁ কিন্তু উঠবা পৰা নাই মানে কি হৈছে এতিয়া মানে এটাত দুটাকৈ উঠবা পাৰি আৰু আমি আছোঁ চলি 5টা তো এটাই মানে কোনোবাই ছিংগেলকৈ উঠবা লাগিব তো বাকী মই একলাকে উঠবা পাৰোঁ মোৰ একো টেনশ্যন নাই কিন্তু মানে মই তোহাক এৰি কিনে যাব নোখোজোঁ সেইকাৰণে মানে এটা চলি বেচি আছোঁ অ ভাই উঠবি নেকি চেৰকিত উঠবি নেকি পাইছোঁ উঠো গাইছ এতিয়া নুঠো দিয়াৰ মানে কি কৰিছোঁ ভিতৰে সোমাইছোঁ অলপ ভয়ো লাগিছে কিন্তু মানে আজি যিহেতু প্ৰথম উঠিম না তো ভালো লাগি আছে চাওঁ একবাৰ কেনে লাগে বাকী মোৰ ৰিয়েকশ্যনটো দেখাম যেতিয়া কান্দো দেখাব দেখাম আহো যেতিয়া দেখাব দেখাম চব দেখাম ৰিয়েকশ্যন কৰা দেখাম আজি চাই থাকক আজি বম হ'ব ভিডিঅ'টো বম তেনেকৈ মানে লাহে লাহে ওপৰত দেখি উঠি আছোঁ মানে যিমান ওপৰত যাই আছোঁ ইমান ভয় লাগিছে কিন্তু মানে এক্সাইটেড হৈ আছোঁ প্ৰথম আজি উঠিম না দে আৰু বাকী আপিবিলাকক ভয় কৰে না আমিকো ভয় কৰিম উঠি আছে বেয়া উঠিম কিবা ওপৰ মানে চাওক ঐ ইমান কেনা মজা কেনা পুৰা ফালি দিম আজি তো গাইছ কিবাকে মানে ওপৰত উঠি ল'লোঁ কিন্তু কি হয় নাজনো আৰু মোবাইলটো দেখাই দিবি নাই ৰে ভয় নালাগে ভাল লাগছে তো লগৰজনে ঠিক কথাই কৈছিল তই ইটাহে গম পাবি তো সঁচাই মানে ইটাহে গম পালোঁ মানে যেতিয়া মানে ওপৰত উঠিলোঁ না মানে একদম যিমান যি জোৰ আছিল না গোটেই ফুচ হৈ গ'ল মানে যি বাজে হাতখন তেনেকৈ ধৰি থাকিলোঁ আৰু ওলাই নিদিলোঁ আৰু তো সেয়া চাই থাকক জীৱনতো আৰু এইটো বস্তু নুঠো বয়া ভয় লাগছে তো সঁচাই মানে একদম পুৰা কাণত ধৰিছোঁ জীৱনত কোনো দিনত নাগৰডালত নুঠো তো বাকী মানে মোৰ ৰিয়েকশ্যনটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে পকেটৰ পৰা মোবাইলটো ওলাব মানে সাহসে নহ'ল তো সেইকাৰণে গোটেই দেখাব নোৱাৰিলোঁ তো আৰু বাকী চাই থাককচোন এনেকৈ তলত নামি আছে বাকী ওপৰৰ পৰা নজাৰাটো চাওক ভাল লাগছে বেলেগ আজি এক্সপিৰিয়েঞ্চ ভাল লাগছে যদিও ভয় লাগছে মানে ভালো লাগছে ইয়াৰ ভয়ো লাগছে ভালো লাগছে অ ভাই কেনে লাগলাক বিৰাট না প্ৰথম যিহেতু উঠিলোঁ না ভালে লাগছে এক্সপিৰিয়েঞ্চ ভালকে না মজা না মোৰ অলপ ভয় লাগছিল কিন্তু সঁচা মিছা কথা নকওঁ সঁচা কথা কৈছোঁ অলপ ভয় লাগছিল কিন্তু পিছকলৈকে মানে ভালো লাগছে अरे कहना क्या चाहते हो জীৱন মৰণক পুৰা সাহসী এটা মনত অলপ সাহস লৈ কিনে উঠিলোঁ নাই প্ৰথম অলপ ভয় লাগছিল কিন্তু 2-3 ৰাউণ্ড মানে ভয় লাগছিল কিন্তু পিছকলৈকে অলপ ভয়টো কমি গৈছে সেইকাৰণে মানে আৰু উঠছোঁ আৰু ভালো লাগছে ভয়ো লাগছে কিন্তু বেছিভাগ ভয়ে লাগছে তাকে কেনে লাগছে মই হাতখিনি দিওঁ কপি আছে মই ভিডিঅ' কৰি আছিলোঁ মিনমাই এটা বহি আছিলোঁ ভয় নহয় চকু বঢ়িয়া তাকে আৰু ক'বাত উঠি না পিঠিটোত কেইটকা লাগিব পিঠিটোত তাহাঁতে বাকী আৰু বেলেগ অকণমান উঠো নেকি দেখি আছোঁ ৰ'ব তো গাইছ এতিয়া মানে এটা নতুন ৰাইডত উঠিছোঁ ৰ'ব এইটোত কেনে লাগে চাওঁ মানে মই আজিকালি সঁচা কথা কওঁ এইবিলাকৰ মানে একোতে উঠিয়ে পানি আৰু এইবাৰ ফাৰ্ষ্ট মানে এইটোত কেনে লাগে চাই দিব বাকী দেখাততো ভয় নালগিবা হেনে লাগে চাওঁ ৰ'ব কেনে লাগে কিমান কেনে লাগিছে মজা না তো গাইছ ফাইনেলি ষ্টাৰ্ট হৈ গ'ল মজা এইটো ভাল লাগছে ভাল লাগছে মজা লাগছে মজা লাগছে দে চালি মজা লাগছে মজা লাগছে
আৰু ঘূৰা নবা কবি দাদা আৰু ঘূৰা য়েছ বঢ়িয়া লাগছে আৰু গাইছ মানে এটা বেয়া খবৰ মোৰ মোবাইলত চাৰ্জ শেষ তো ভিডিঅ' আৰু বনাব নোৱাৰিম মোৰ মোবাইলত বাকী দীপাংকু এইখিনি মোবাইলটো দিছে বাকী থেংক ইউ তো এইটো মোবাইলেদি এতিয়া ভিডিঅ' বনাই আছোঁ বাকী দেখাই আছোঁ আৰু এতিয়া মানে আমাৰ আনন্দৰামৰ মানে কিবা প্ৰগ্ৰেম আছে বোলে কিন্তু আপোনালোকক মানে প্ৰগ্ৰেম দেখাব নোৱাৰিম দিয়ক কাৰণ হোষ্টেল যাব লাগে বহুত দেৰি হৈছে তো সেয়াৰ চাই থাকক তো গাইছ আজি মানে পাঠশালা দেখালোঁ বাকী গোটেইখিনিতো দেখালোঁ এতিয়া মানে যাওঁ হোষ্টেলত আৰু বাকী কেনে মজা লাগিল মজা না? মানে আজিহে মানুহখিনি ক'লে আহিছে গোটেইখিনি ৰাস্তা পাকলে আজি মানুহ জস্তু দেখা পাইছোঁ পাঠশালা মানুহৰ জস্তু আৰু এইগিলাখান আজিহে আৰম্ভ হৈছে এইটো মোৰ কিন্তু সঁচা বহুত ভাল লাগছে দেই কিবা এটা ভাল লাগছে বাকী পাঠশালা ৰাজ সঁচাই 2022 য়েছ বাকী গোটেইখিনিতো দেখালোঁ তো নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে তেন্তে ধুনীয়া আছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো আৰু এটা লাইকো কৰি দিবা ধুনীয়া আছে আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো বাকী আৰু আজি এইখিনিতে সামৰোঁ ধন্যবাদ বাই বাই